নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া ৰং মিক্সাৰলৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কৰৱা চৌথৰ বিষয়ে জনাব বিচাৰিছোঁ। কৰৱা চৌথ ব্ৰতনো আচলতে কি, ইয়াৰ লোককথা আৰু ব্ৰত পালনৰ বিধিসমূহৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে আহকচোন পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সাধাৰণতে এই ব্ৰত অসমীয়া তিৰোতাসকলে ৰখাৰ কথা ইতিহাসত পোৱা নাযায় যদিও সংস্কৃতিৰ আদান প্ৰদানৰ বৈশিষ্ট্য আগত ৰাখি কোনো অসমীয়া মহিলাই এই ব্ৰত পালন কৰা পৰিলক্ষিত কৰিব পৰা যায়। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত এই ব্ৰত পালন কৰা হয়। এই ব্ৰত বিবাহিতা মহিলাসকলৰ দ্বাৰা ৰখা হয় যদিও কোনো ঠাইত ভাল বৰ প্ৰাপ্তিৰ বাবে যুৱতীসকলেও এই ব্ৰত পালন কৰে। নিজৰ স্বামীৰ দীঘল আয়ুসৰ কামনা কৰি এই ব্ৰত পালন কৰা হয়। এই ব্ৰতৰ জৰিয়তে চন্দ্ৰক পূজা কৰা হয়। চন্দ্ৰ আয়ুস, সুখ আৰু শান্তিৰ কাৰক। চন্দ্ৰত সুন্দৰতা, সহনশীলতা, প্ৰসিদ্ধি আৰু প্ৰেমৰ দৰে গুণ পোৱা যায়। সেইবাবে বিবাহিতা মহিলাই চালনীৰ জৰিয়তে প্ৰথমতে চন্দ্ৰক দৰ্শন কৰি পৰৱৰ্তী সময়ত নিজৰ স্বামীৰ মুখখন চায় আৰু চন্দ্ৰত থকা সকলোবোৰ গুণ নিজৰ স্বামীৰ মাজত কামনা কৰে। এই ব্ৰতত মহিলাসকলে পূজাৰ থালিখনত এটা সৰু কলহত পানী আৰু এখন চালনী ৰাখে। আকাশত চন্দ্ৰৰ আবিৰ্ভাৱ হোৱাৰ লগে লগে মহিলাসকলে চালনীখনৰ ওপৰত বন্তি জ্বলাই প্ৰথমে চন্দ্ৰক পৰ্যবেক্ষণ কৰি তাৰ পাছতে নিজৰ স্বামীৰ মুখখন পৰ্যবেক্ষণ কৰে। এই ব্ৰতত চালনীৰ গুৰুত্ব অপৰিসীম। চল কৌশলৰ পৰা পৰিত্ৰাণ বিচাৰি এই ব্ৰতত চালনীৰ প্ৰয়োগ কৰা হয়। চালনীৰ জৰিয়তে চন্দ্ৰক অতি নিখুঁতভাৱে পৰ্যবেক্ষণ কৰা হয়। চালনীত ৰখা বন্তিগছিৰ পবিত্ৰ পোহৰে স্বামীৰ মুখখনক স্পৰ্শ কৰিলেই দুয়োৰে জীৱনলৈ আনন্দৰ জোৱাৰ নামি আহে বুলি অতীজৰে পৰা মানি অহা হৈছে। কৰৱা চৌথ ব্ৰতৰ লগত এটা অতি প্ৰসিদ্ধ লোককথা পোৱা যায়। সেই লোককথা অনুসৰি প্ৰাচীন কালত কৰৱা নামৰ এগৰাকী ধুবুনী আছিল। কৰৱাৰ স্বামী আছিল অতিকে বৃদ্ধ। যেতিয়া কৰৱাই কাপোৰ ধুবলৈ নদীৰ কাষলৈ গৈছিল তেতিয়া তাই নিজৰ লগতে নিজৰ স্বামীকো লগত লৈ গৈছিল। এদিন কৰৱাই কাপোৰ ধুই থাকোঁতেই এটা ঘৰিয়ালে আহি তাইৰ স্বামীৰ ভৰিটো মুখত ভৰাই নদীৰ দিশে তেওঁক লৈ গ'ল। সহায়ৰ হাত বিচাৰি বৃদ্ধ স্বামীয়ে কৰৱাক মাত লগাবলৈ ধৰিলে। স্বামীৰ মাত শুনি কৰৱা ঘৰিয়ালটোৰ ওচৰলৈ গ'ল আৰু এডাল কেঁচা সূতাৰে ঘৰিয়ালটোক বান্ধি যমৰাজৰ ওচৰলৈ লৈ গ'ল। ঘৰিয়ালৰ কবলৰ পৰা ৰক্ষা কৰিবৰ বাবে কৰৱাই যমৰজাক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কৰৱাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ যমৰজাই ঘৰিয়ালটোৰ কবলৰ পৰা তেওঁৰ স্বামীক ৰক্ষা কৰিলে। মৃত্যুমুখলৈ আগবাঢ়ি যোৱা স্বামীৰ জীৱনটো ঘূৰাই পাই কৰৱা অতি আনন্দিত হ'ল আৰু তাই আনন্দতে যমৰজাক নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰি নিজ হাতেৰে বিবিধ ব্যঞ্জন তৈয়াৰ কৰি যমৰজাক খাবলৈ দিলে। সেই দিনটোত কৰৱাই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একো এটা মুখত দিয়া নাছিল, অৰ্থাৎ সেই দিনটো কৰৱাৰ উপবাস হৈ গৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোত যমৰজা অতিকে আনন্দিত হৈছিল আৰু তাইক তাইৰ স্বামীৰ দীঘল আয়ুস বৰদান ৰূপে প্ৰদান কৰিছিল আৰু কৈছিল যে সেই দিনটোত যিসকল মহিলাই ব্ৰত পালন কৰিব তেওঁৰ স্বামীৰ আয়ুস দীৰ্ঘৱান হ'ব। ঠিক তেতিয়াৰ পৰাই কৰৱা চৌথ ব্ৰত পালনৰ প্ৰথা বৰ্তমান সময়লৈকে চলি আহিছে। কৰৱা চৌথ ব্ৰত পালনৰ কিছুমান নিয়ম আছে। সেই নিয়ম অনুসৰি ব্ৰত পালন কৰা তিৰোতাগৰাকীয়ে সূৰ্যোদয়ৰ পূৰ্বে নিজৰ জ্যেষ্ঠজনৰ দ্বাৰা দিয়া অল্প আহাৰ লোৱাৰ পাছতে নিৰ্জল ব্ৰত পালন কৰে। পূজাৰ থাল তৈয়াৰ কৰাৰ পাছতে মহিলাসকলে নিজৰ জ্যেষ্ঠগৰাকীৰ দ্বাৰা কৰৱাৰ লোককথা শুনে। কাহিনী শুনাৰ পাছতে নিজৰ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় আৰু চন্দ্ৰৰ আবিৰ্ভাৱ হোৱাৰ লগে লগে মহিলাসকলে প্ৰথমে চন্দ্ৰক পৰ্যবেক্ষণ কৰে আৰু তাৰ পাছত নিজৰ স্বামীৰ মুখখন পৰ্যবেক্ষণ কৰে। সৰ্বশেষত নিজৰ স্বামীৰ হাতেৰে জল পান কৰি মহিলাসকলে কৰৱা চৌথ ব্ৰত ভাঙে। গতিকে বন্ধুসকল, এয়াই আছিল কৰৱা চৌথ সম্পৰ্কিত সম্পূৰ্ণ লোককথা আৰু ব্ৰতৰ নিয়ম। যদি আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে তেন্তে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ।